হেল্ল' এভৰিৱান, সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়া চাটৰ পৰাই আৰম্ভ কৰিছোঁ আৰু পপাই এয়া ধুনীয়াকৈ চাটৰ বস্তুখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈছে। আৰু এয়া আমাৰ ঘৰৰ কপৌ ফুল, চাওকচোন কি ধুনীয়াকৈ সুন্দৰকৈ ফুলিছে। গোটেই গিপা বেছি ফুলা নাই, 15-20পামান ফুলিছে, দুজোপাত ৰোৱা আছে যিহেতু। আৰু ইমান ধুনীয়াকৈ ফুলি আছে আৰু ওচৰৰ ভণ্টিহঁতে খুজিলেও দিব মন নাযায়, যিহেতু ইমান মৰম লগাকৈ পদূলি মুখতে ফুলি আছে। আৰু এইফালে মাহ হালধিখিনি মায়ে ধুনীয়াকৈ পিচি ল'লে। গোটেইখিনি যোগাৰ কৰি লোৱাৰ পিছত আমি গোটেইখিনিয়ে মিলি চাহ একাপ ৰাতিপুৱা চাহ খালোঁ, গোটেই ঘৰৰ মানুহখিনি মিলি। আৰু এইফালে পাপাই গা ধুৱাব আৰম্ভ কৰি দিলে। মাহ হালধি প্ৰথমতে সানি লৈছে, পোৱালিটো দেখিছেনে, সানিবলৈ নিদিয়ে, কিন্তু পাপাই জোৰ জবৰদস্ত কৰি সানি দিছে। আৰু এইফালে আমাৰ বা আৰু পাপাই গা ধুৱাইছে। চাহ এয়া আমাৰ গৰু নোৱা হৈছে, এয়া আমি গৰু এতিয়া চাট মাৰিবলৈ লৈ যাম, গা ধুৱাবলৈ। গৰু গা ধুৱাই চাট মাৰিবলৈ লৈ যাম। এয়া অলপ দেৰি পিছত ভণ্টিহঁতে আনিলেগৈ জেতুকা, আৰু এয়া পাপাই গা ধুৱাব আৰম্ভ কৰিলে। গৰু পোৱালিটো গা ধুৱাব নিদিয়ে, পাপাই মোক ক'লে যে তই অকণমান ধৰি দেচোন। আৰু চাওকচোন মই ধৰোঁতেনেই পাপাই পানী ঢালোঁতেনেই গৰু পোৱালি মোৰ হাতৰ পৰা খুলি গুচি গ'ল। আৰু এইফালে আমাৰ সৰু পোৱালিটো চাওকচোন গা ধুৱাব পানী ঢালিব নিদিয়ে, বৰ্তাই গোটেইখন খেদি কৰি যেনে তেনে পোৱালিটো ধৰিলে। তাৰপিছত এয়া পাপা মই যাবলৈ ওলালোঁ পথাৰলৈ। পাপাই তেওঁক গা ধুৱাই সন্তুষ্ট হোৱা নাই, তাক পানী ঢালিয়ে আছে। এয়া ময়ো ওলাই ল'লোঁ, ধুনীয়াকৈ চাটৰ বস্তুখিনি লৈ ল'লোঁ। আৰু এয়া পাপাই চাট মাৰিছে। চাট মাৰিবলৈ আহিলোঁ, কিন্তু গৰু বিচাৰি নাপায়। আমি কেইজনী সেইকাৰণে মানুহকে মাৰিবলৈ ৰখি আছোঁ, গৰু নাপালোঁ। গাই বহুত দুখৰ কথা, মানুহক মাৰিলে। বাকী আমি এতিয়া আশীৰ্বাদ বেলেগ একো নালাগে, অকণমান শকত হ'লে হ'ল। বাকী আমাৰ কেইজনী গৰু নিচিনা আশীৰ্বাদ দিব, যেনেকৈ আজি গৰুখিনিকো আশীৰ্বাদ দিছোঁ। লাও খা, বেঙেনা খা, বছৰে বছৰে মই শকত হৈ যাওঁ, ওখ হৈ যাওঁ। আৰু আমি আজি সন্ধিয়া কি মাৰিম, সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ, আহিব পাৰে। আৰু এইফালে ভূটানৰ পৰা আহিছে। আৰু এয়া পথাৰত দেখিছেনে চাট মাৰি আছে, আৰু এইফালে ফটোশ্বুট হৈ আছে। মই পলাই ফুৰিছোঁ চাটৰ পৰা, আৰু ঘৰ পোৱাৰ পিছত মায়ে ক'লে যে ঔষধটো দি থৈ চাৰিওকাষে। আৰু এইফালে ঔষধ চৌষধ দি গা পা ধুই বৰমাহঁতৰ ঘৰ পালোঁহি। বৰমাহঁতৰ ঘৰত দেখিছেনে মই কি বনাইছোঁ, পকৰী, আলু ভাজি, সকলোবিলাক। ইয়াৰ ৰুটি বনাই আছোঁ, আৰু চাওকচোন মই বনাই আছোঁ, আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ। এয়া পকৰীৰ কাৰণে যোগাৰ, আৰু এয়া ৰুটি মই বনোৱা নাই কিন্তু দেই, বাই বনাইছে। আৰু এয়া পকৰীহে মই বনাই আছোঁ, আপোনালোক দেখাই দিছোঁ। আৰু মানে বিশ্বাস হওক মই বনাইছোঁ বুলি, পকৰীহে মই বনাইছোঁ, বাকী আলু বাহঁতে বনাই আছে। আৰু এয়া লাষ্টত হুঁচৰি পাৰ্টি আহিলে। হুঁচৰি পাৰ্টি যোৱাৰ পিছত অলপ দেৰি পিছত সন্ধিয়া হ'ল। আৰু এইফালে সন্ধিয়াৰ নিয়মো কৰিলে গৰু ঘৰত ঘূৰি অহাৰ পিছত, আৰু নিয়ম চিয়ম কৰি গৰু গোহালি সোমালে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।